নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা হেলদি ৰেচিপি বুলি ক'ব লাগিব কিয়নো মই আজি বনাম বইল চিকেন। এই বইল চিকেনত মই খুব কম মছলা তেল একেবাৰে ব্যৱহাৰ নকৰোঁ, তেনেদৰে বনাম। এই বইল চিকেনটো খাবলৈ বহুত বেছি টেষ্টি হয়। ব'লক তেন্তে মই কেনেদৰে বনাওঁ চাই থাকিব। প্ৰথমে এইখিনি মই মেৰিনেট কৰি ল'লোঁ। কি দিছিলোঁ সেইখিনি মই ইয়াত লিখি দিছোঁ। জিৰা গুড়ি আৰু ধনিয়া গুড়ি 2 চামুচ, জালুকৰ গুড়ি 2 চামুচ, নহৰু আৰু আদাৰ পেষ্ট, নিমখ, পিঁয়াজ আৰু বিলাহী। এইখিনি দেখুৱাবলৈ নহ'লে বাৰু এই সানি থকাখিনিয়ে মই দেখাই দিছোঁ। এতিয়া মই 30 মিনিটৰ কাৰণে মেৰিনেট কৰি ৰাখি থ'ম। মেৰিনেট কৰা হৈ গ'ল আৰু এতিয়া মই ইয়াৰ ওপৰত 3টা গোটা জলকীয়া দি দিছোঁ। আৰু এতিয়া মই প্ৰথমে কেৰাহীখন গৰম কৰি ল'লোঁ। তাৰ ওপৰত মই মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিছোঁ। মই বইল চিকেন বনাম বুলি কৈছিলোঁ, সেয়েহে একো তেল দিব নালাগে। বইল চিকেন বনাওঁতে সদায় জুইটো ল' ফ্লেমতে ৰাখিব লাগে। গোটেই চিকেনখিনি বনাওঁতে মই জুইটো ল' ফ্লেমতে ৰাখিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই আছোঁ আৰু 10 মিনিটমানৰ কাৰণে এইখিনি মই কুক কৰি ল'ব লাগিব। মাজে মাজে 10 মিনিটৰ লৰাই থাকিব লাগিব, যিহেতু তেল দিয়া নাই, তলৰ পৰা লাগি অহাৰ চান্স বহুত বেছি থাকে। এতিয়া মই ঢাকোনখন মাৰি দিছোঁ। আফটাৰ 10 মিনিটছ আমাৰ এইখিনি মই ঢাকোনখন উঠাই দিছোঁ আৰু পানী ওলাবলৈ আৰম্ভ কৰিছে। গেছটো ল' ফ্লেমত দিয়া আছে আৰু ছাইডত অকণমান কৰি তেলখিনিও বিৰিঙি উঠিছে মাংসৰ পৰা ওলোৱা, আৰু পিঁয়াজখিনি সিজিবলৈ আৰম্ভ কৰিছে। বিলাহীৰ পৰা পানীখিনি ওলাই গৈছে। এতিয়া বিলাহীখিনি অকণমান কৰি সিজি গৈছে। পানী ইমান সোনকালে নিদিওঁ, মই অলপমান সিজাই ল'ম, তাৰপিছত দিম। এতিয়া মই আলু দিছোঁ, অকণমান ডাঙৰ কৰি আলুখিনি দি দিব। এতিয়া মই আলুখিনি দিয়াৰ পিছতো ভালদৰে লৰাই লৈছোঁ। আলুখিনি দিয়াৰ পিছত জুইৰ ওপৰত থাকোঁতে পানীখিনি ওলাবলৈ আৰম্ভ কৰে লাহে কৰি। প্ৰায় 30 মিনিটমান সময়ৰ কাৰণে মই এইখিনি সিজাব লাগিব। বইল চিকেনত সদায় ঢাকোন মাৰিয়ে সিজাব লাগে। এই চাওকচোন, ছাইডৰ পৰা অইলখিনি বিৰিঙি উঠিছে, পানীখিনিও ওলাবলৈ আৰম্ভ কৰিছে। আকৌ মই ঢাকোনখন মাৰি দিম। ত্ৰিছ মিনিট হৈ গৈছে। তাৰপিছত চাওক, আমাৰ মাংসখিনিয়ে পানীখিনি গোটেইখিনি শুহি ল'লে আৰু গোটেইখিনি পানী শুহি লোৱাৰ পিছতহে মই এতিয়া পানী দিম। গৰম পানী ব্যৱহাৰ কৰিব। মাংসখিনি বনাওঁতে সদায় গৰম পানীয়ে দিব লাগে, যিহেতু মাংসখিনি সিজি থাকে আৰু ঠাণ্ডা পানী দিলে টেষ্টটো বেয়া হৈ যায়। সেয়েহে মই গৰম পানী দিছোঁ। বহুত বেছি পানী দিব নালাগে, অকণমান কৰি পানীখিনি দিব লাগে। সদায় বইল বস্তু বনাওঁতে একেলগে পানী দি দিব নালাগে, লাহে কৰি পানীখিনি দি থাকিব লাগে, তেতিয়া টেষ্টটো বেছি ভাল হয়। এতিয়া মই ঢাকোনখন আকৌ মাৰি দিলোঁ আৰু ধুনীয়া কৰি মাংসখিনি উতলিবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে, পানীখিনি কমিবলৈ প্ৰায় 30 মিনিটমান সময়ৰ প্ৰয়োজন হয়। গেছটো যিহেতু ল' ফ্লেমত ৰাখিছোঁ মই, আৰু ধুনীয়াকৈ আমাৰ তেলখিনিও বিৰিঙি গ'ল। মাংসৰ তেলখিনি ধুনীয়াকৈ ওলাই যায় এনেদৰে ল' ফ্লেমত ৰাখি সিজাই থাকিলে, আৰু তেতিয়া বহুত বেছি টেষ্টি হয়। আৰু এতিয়া মই ইয়াৰ ওপৰত মান ধনিয়া অলপ কাটি দিছোঁ। গোটেইখিনি মান ধনিয়া মই এতিয়াই দি দিয়া নাই, অলপ পিছতেই দিম। মানে এনেদৰে অকণমান আধা সিজা হওঁতে মাংসখিনিৰ ওপৰত মান ধনিয়াখিনি দি দিলে টেষ্টটো বেছি ভাল হয়। মাংসখিনিৰ লগত মান ধনিয়াৰ গুণটো সোমাই যায়। এতিয়া লাহে কৰি পানীখিনি কমিবলৈ আৰম্ভ হৈছে। আপোনালোকে যদি ভাবে আকৌ পানী দিয়াৰ প্ৰয়োজন হয় বুলি, তেতিয়া আকৌ পানী দিব পাৰে। গৰম পানী ব্যৱহাৰ কৰিব কিন্তু। এতিয়া চাওক, মাংসখিনিৰ পৰা পানীখিনি কমিবলৈ আৰম্ভ কৰিলে। এতিয়া মই ইয়াৰ ওপৰত মান ধনিয়াৰ পাতকেইটা দি দিছোঁ। কেঁচা গোন্ধ আহিবলৈ বহুত ভাল লাগে মোৰ কেঁচা গোন্ধ আহিলে মান ধনিয়াৰ পৰা। এতিয়া আমাৰ মাংসখিনি খাবৰ বাবে ৰেডি হৈ গ'ল। খাবৰ কাৰণে সঁচাকৈ বহুত বেছি টেষ্টি হৈছিল। তাতে ইমান বেছি গৰম পৰিছে, কম মছলা আৰু একেবাৰে তেল নিদিয়াকৈ বনাব পৰা এটা হেলদি ৰেচিপি। যদিহে ভাল লাগিলে এই ভিডিঅ'টি, তেন্তে সকলোৰে লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টি। আৰু আপোনালোক যদি মোৰ চেনেলটো নতুন হয়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো বজাই দিব, আহিবলগীয়া সকলোবোৰ ভিডিঅ' সকলোতকৈ আগত পাবৰ বাবে। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।